হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ'লৈ আকৌ উপস্থিত হৈছোঁ। আজি এটি বিশেষ কাৰণত মই এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে নিশ্চয় গম পাব। এতিয়া মহাবিদ্যালয়লৈ গৈ আপোনালোকক কি প্ৰগ্ৰাম হয় দেখুৱাই আছোঁ। আহি আমি ছয়গাঁও কলেজ পাই গ'লোঁ। এতিয়া আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিম। কি প্ৰগ্ৰেম হৈ আছে আপোনালোকে চাই থাকিব, শেষলৈ চাই থাকিব। ৰূপাংকিতা অলংকিতা বাইদেউকো দেখিব, আকৌ বেতাল আৰু নিপুকো দেখিব। তেওঁলোকৰ যিবিলাক কমেডি সেইবিলাক সকলোবিলাক দেখিব। আৰু এয়া চাই লওক, ছয়গাঁও কলেজৰ ইমান ধুনীয়াকৈ এতিয়া সজাইছে নতুন আমাৰ ল'ৰা ছোৱালীবিলাকে। আৰু আজি বহুদিনৰ মূৰত কলেজখনলৈ আহি খুবেই ভাল লাগিছে। আৰু ভিডিঅ'টো চাই আপোনালোকে কমেণ্টত তলত নিশ্চয়কৈ জনাব কেনেকুৱা লাগিছে। ছয়গাঁও কলেজখন আগতকৈ বহুত উন্নত হৈছে। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু এয়া আমাৰ ইংৰাজী বিভাগৰ ছয়গাঁও কলেজৰ ছাৰ, আমাৰ লক্ষ্য শৰ্মা ছাৰ। তেখেতে বহুত ধুনীয়া গীত গায় আৰু তেখেতে এইবাৰো নৱাগত আদৰণি সভাত গীত এটি প্ৰদৰ্শন কৰিছে। আপোনালোকে উপভোগ কৰিব। তৰালী দাস কলিতা, তৰালী অভিজিতৰ পত্নীও বাস্তৱ জীৱনতো পত্নী। গতিকে তৰাজ হাজবেণ্ডত তেওঁলোকে কি অভিনয় কৰিছে, ৰীমা বাইদেউ তেওঁলোকক লৈ কি এখন বিশ্বজয়ী চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। ইতিমধ্যে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত এই কথাছবিখনে খলকনিৰ সৃষ্টি কৰিছে। মোৰো এটা আফি ভাল লাগছে। বেতাল আৰু নিপুক চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাই দিবচোন। বহুত ৰ'দ গৰম, ক'তো থিয় দিব জাগা নোহোৱা হৈ গৈছে। গতিকে আপোনালোকক সকলোবিলাক অকণমান দূৰৰ পৰাই মই গছৰ তলতে ৰৈ পেলাই থিয় দি চাই আছোঁ। অকণমান বস্তু দেখুৱাবলৈ গৈ আছোঁ। ফ্ৰেণ্ডছ, সকলোখিনি চাই থাকিব আপোনালোকে। আৰু চাওঁতে আমাৰ বিশিষ্ট অতিথি আহি পালে, ৰূপাংকিতা আৰু অলংকিতা বাইদেউ। আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰিছোঁ আহি থকা দৃশ্যটো। আৰু মই মাজতে ভাবিলোঁ যে বহুদিনৰ পিছত যিহেতু কলেজখনলৈ আহিছোঁ, আমাৰ ডিপাৰ্টমেণ্ট হিন্দী বিভাগত মই পঢ়িছিলোঁ, গতিকে এবাৰ দেখুৱাই দিওঁ। তেওঁলোকে শিক্ষক দিৱসৰ দিনা ৱাল মেগাজিনৰ প্ৰস্তুতি চলাইছিল। ইমান ধুনীয়াকৈ তেওঁলোকে এইবিলাক আঁকিছে, সজাইছে। আৰু আমাৰ হিন্দী বিভাগৰ ওচৰতে থকা ফিলচফি ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিনখন আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰীবিলাকে খুব ধুনীয়াকৈ অংকন কৰিছে, সজাইছে। এইবিলাক এবাৰ চাই লওক। আৰু তাৰপিছত পুনৰ উভতি যাম আমি আমাৰ নৱাগত আদৰণি সভাৰ প্ৰগ্ৰেমবোৰৰ। বহু দীঘলীয়া সময়ৰ পিছত ইমান ৰ'দ গৰমত আমি ৰূপাংকিতা অলংকিতা বাইদেউক ৰখি আছিলোঁ। গতিকে এতিয়া তেওঁলোকৰ প্ৰগ্ৰেম আপোনালোকে ধুনীয়াকৈ উপভোগ কৰক।
ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আকৌ আপোনালোকৰ মাজলৈ পুনৰ নতুন ভিডিঅ'লৈ উপস্থিত হ'ম। আজিলৈ এইখিনিতে সামৰণো। আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। বাই বাই।